হেল্ল' গাইছ, মোৰ অন্য এটা মিনি ব্লগত আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আজি মানে ভিডিঅ'টো থাম্বনেইল আৰু টাইটেল চাই যিহেতু গমে পাইছে মই ক'ত গৈ আছোঁ। মানে দুমাহমান হ'ল যিহেতু স্কুলত যোৱাই নাছিলোঁ। তো ফাইনেলি আজি স্কুলত যাই আছোঁ। এতিয়া গৈ আছোঁ তাৰ আগতে ধুনীয়া বস্তু এটা চাই লওঁ। যিহেতু হায়াৰ ছেকেণ্ডেৰী ফাইনেল পৰীক্ষা আহিলে, চ' তাৰে এডমিট কাৰ্ড দিছে, তাকে এডমিট কাৰ্ড পালে এতিয়া যাই আছোঁ। তো ভালো লাগছে, ভয়ো লাগছে। যিহেতু বহুত দিন স্কুলত জানে সেইকাৰণে ভাল লাগছে, আৰু পৰীক্ষা যিমানে ওচৰ চাপি আহিছে সিমানে ভয়ো লাগছে। সেইকাৰণে ভিডিঅ'টো চাই থাকক শেষলৈ। হয় মানে গাইছ, মই অকলে আহিছোঁ, মানে লগবিলাক চবে আনবাই আগতে লৈ আহিছে, সেইকাৰণে মই পিছতে গম পালে সেইকাৰণে যাই আছোঁ এতিয়া। তো গাইছ ফাইনেলি আহি পালোঁ স্কুল, আৰু এইখন আমাৰ স্কুল হৰিঙা হায়াৰ ছেকেণ্ডেৰী স্কুল। চ' স্কুলত যাওঁ, যাই লগ পাই আছোঁ আৰু কি হয় কৈ আছোঁ। তো গাইছ মানে ভয় লাগছে যাবালৈকে, আৰু বাহাদুৰ স্পীড দি আহিছোঁ, তো সেইকাৰণে ভাবি আছোঁ যাম নাযাওঁ। পিছত গ'লোঁ আৰু তো ফাইনেলি স্কুলৰ ভিতৰত আহিলে চাহ পৰা চলিবিলাক পুৰা এডমিট। তো গাইছ ইফালে আমাৰ পঢ়া ৰুমবিলাক, এইফালে আমি পঢ়িছিলোঁ, আৰু এইফালে ফাৰ্ষ্ট ইয়াৰৰ চলিবিলাক আহিছিল এতিয়া। আমাৰতো স্কুল নাই। তো গাইছ ইফালে আহিলোঁ আৰু এডমিট কাৰ্ড লৈ ল'লোঁ। তো আজিৰ ভিডিঅ'টো ইমানখিনিয়ে আছিল। যদি ভিডিঅ'টো চাই ভাল পাইছে, লাইক শ্বেয়াৰ কমেণ্ট কৰিব, আৰু যদি চেনেলটো নতুনকৈ আছে ছাবস্ক্ৰাইব কৰিব। অন্য এটা ভিডিঅ' লগ পাই আছোঁ। জয় অসম, জয় হিন্দ, জয় ভাৰত, জয় মাতা দি।